আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে আসাম পুলিচৰ নতুন ভেকেন্সি আহিবনে নাই মোক বহুতে সুধি আছিলে তো এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম আসাম পুলিচৰ নতুন ভেকেন্সি আহিবনে নাই 100% আপোনালোকৰ আসাম পুলিচৰ নতুন ভেকেন্সি আহিব তাৰ আগতে আপোনালোকক এটা কথা কওঁ আপোনালোকে ৰানিং নাই কৰা যদি ষ্টাৰ্ট কৰি দিয়ক ফিজিক্যাল কৰি থাকক এই চাওক মই ৰানিং কৰিব এতিয়া আপোনালোকক দেখাই দিছোঁ এই চাওক জোতা ধুনীয়াকৈ পিন্ধি আহিছোঁ এতিয়া আমি ৰানিং কৰিব যাম ৰোড ৰানিং কৰিম 6-7টা মান আমি ল'ৰাবিলাকে ৰানিং কৰি আছে দেখিছে আপোনালোকে নিশ্চয় ময়ো ওলাই আহিছোঁ ৰানিং কৰিবৰ কাৰণে গতিকে আপোনালোকে ৰানিং কৰা নাই যদি আৰম্ভ কৰি দিয়ক আপোনালোকৰ আসাম পুলিচৰ নতুন ভেকেন্সি আহিব আপোনালোকে তাৰ কাৰণে চিন্তা নকৰিব আৰু আসাম পুলিচৰ আপোনালোকৰ নতুন ভেকেন্সি কেতিয়াৰ পৰা আহিব বহুতে মোক এইটো কোৱেশ্চন সুধিব পাৰে তো মই তোমালোকক জনাইছোঁ তোমালোকক আসাম পুলিচৰ নতুন ভেকেন্সি আহিব আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আসাম পুলিচৰ নতুন ভেকেন্সি আহিব আৰু আপোনালোকৰ আসাম পুলিচৰ যে নতুন ভেকেন্সি আহিব আপোনালোকৰ কিমানটা পোষ্ট আহিব তাৰ ওপৰত আপোনালোকে মোক কমেন্ট কৰিব পাৰে মই জনাই দিছোঁ আপোনালোকক আসাম পুলিচৰ নতুন ভেকেন্সি আপোনালোকৰ 3000 প্লাস ভেকেন্সি আহিব লাগে মই 5000 আহিব বুলি ডাইৰেক্ট নকৰো কাৰণ কি কাৰণে আপোনালোকে নিশ্চয় দেখিছে এবাৰ আপোনালোকৰ 5000 মান ভেকেন্সি আহিছে তো ইমান ভেকেন্সি নাহে আপোনালোকৰ আসাম পুলিচৰ ফালৰ পৰা আহিলে আপোনালোকৰ 3000 মান ভেকেন্সি অহা বহুতেই চান্স আছে আপোনালোকৰ আসাম পুলিচৰ 3000 মান ভেকেন্সি আহিব 100% আপোনালোকে কনফাৰ্ম থাকক আৰু যিসকলে নতুন মই তেওঁলোকক কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো সিম্পল ক্লাছ 10 পাছ লাগিব আৰু বয়স আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু আপোনালোকৰ 3200 মিটাৰ ল'ৰাৰ কাৰণে ৰানিং আৰু ছোৱালীৰ কাৰণে 1600 আৰু ল'ৰাৰ কাৰণে টাইম 14 মিনিট আৰু ছোৱালীৰ কাৰণে 8 মিনিট টাইম হয় আৰু আপোনালোকৰ ল'ৰাৰ আছে লং জাম্প 16.5 ফুট আৰু ছোৱালীৰ আছে লং জাম্প 12.5 ফুট আৰু ল'ৰাৰ আছে সিনাপ 14টা আসাম পুলিচৰ ছোৱালীৰ তেনেধৰণে সিনাপ নাই লং জাম্পে আছে ছোৱালীৰ দুটা ইভেন্ট ছোৱালী হ'ল টোটেল 40 নম্বৰ হ'ব আৰু ল'ৰাৰ 60 নম্বৰ আহিব এইখিনি সকলোখিনি কথা গম পালে ছোৱালীৰ আপোনাৰ লং জাম্প আৰু ৰানিং ল'ৰাৰ লং জাম্প ৰানিং আৰু সিনাপ এই ল'ৰা তিনটা ইভেন্ট হ'ব 60 নম্বৰ এইখিনি কথা যেতিয়া আপোনালোকে গম পালে আসাম পুলিচৰ আপোনালোকৰ নৱেম্বৰৰ পৰা অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰিব ৰানিং কৰি থাকক মই এতিয়া ৰানিং কৰিব যাম আমি ল'ৰা আছে 6-7টা মান এতিয়া আমি দৌৰিব যাম গতিকে মই গৈ আছোঁ বোলো আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিওঁ আপোনালোকে মোক কমেন্ট কৰি আছিলে দাদা অকল কামাণ্ডো ভেকেন্সি ওপৰতে বনাই থাকে পুলিচৰ এটা কিবা এটা আপডেট দিওঁ পুলিচৰ আপডেট দি দিলোঁ আপোনালোকৰ 100% ভেকেন্সি আহিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে বা আপোনালোকৰ হেল্পফুল হ'ল বুলি ভাবিছে বা ইউটিউব চেনেলটো যদি মোৰ প্ৰথম পাইছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ